What's up? Welcome to our channel. So আজি আমি ৰিয়েল নাম্বাৰছ পঢ়িম ক্লাছ 10ৰ আৰু এইটো আপকামিং যোনটো HSCC এক্সাম আছে 26ৰ সেইটোৰ কাৰণে পঢ়াম আৰু বহুত চিলেবাছ মানে ইয়াৰ পৰা কাটি দিছে, বেছি নাই প্ৰথম চেপ্টাৰটোত। চ' আমাৰ 20-25 মিনিট মানত পঢ়ি হৈ যাব লাগে। চ' লেটছ ষ্টাৰ্ট। চ' যেতিয়া আমি এই চেপ্টাৰটোৰ কথা কওঁ, ইয়াত এটা মানে কুৱেশ্যন তোমাৰ আহিব, এবাৰো আহিব এক্সামত, এইটো আহিয়ে থাকে। এই কুৱেশ্যনটো আহে এনেকুৱা ধৰণৰ কুৱেশ্যনটো যে যোনটো √2 আছে, √2টোক ইৰেচনেল বুলি প্ৰুভ কৰিব দিয়ে। প্ৰুভ ডেট √2 ইজ ইৰেচনেল। চ' এই কুৱেশ্যনটো আমি মানে ছল্ভ কৰিব হ'লে আমি দুটা ডেফিনেশ্যন প্ৰথম শিকি ল'ব লাগিব। প্ৰথমটো হ'ল ইউক্লিডছ লেমা, এইটো। ছেকেণ্ডটো হ'ল এইটো, ৰেচনেল যোনবিলাক নাম্বাৰ থাকে সেইবিলাকক আমি P/Q ফৰ্মত লিখোঁ, এই কথাটো আমি শিকিব লাগিব। চ' আমি প্ৰথম আহি যাওঁ ইউক্লিডছ লেমালৈ। চ' ইউক্লিডছ লেমাই কি কৈছে? ইউক্লিডছ লেমাই এটা বহুত চিম্পল কথা কৈছে। তোমাৰ তাত ধৰা আছে 8 স্কুৱেৰ, এতিয়া 8 স্কুৱেৰটো 2ৰে ডিভাইড যায় বুলি আমি জানো। ইউক্লিডছ লেমাই কয় যদি 8 স্কুৱেৰটো 2ৰে ডিভাইড যায় মানে 16, 8 স্কুৱেৰটোতো 16 হয়, চ' 16/2, চ' 16/2টো ডিভাইড গ'লে ওলাই এনচাৰ ওলাই 8। এতিয়া ইউক্লিডছ লেমাই কৈছে যে তোমাৰ তাত যদি 8 স্কুৱেৰটো যদি 2ৰে ডিভাইড যায় তেনেহ'লে 8টো 2ৰে ডিভাইড যাব, আৰু কথাটো সঁচাও, 8টো 2ৰে ডিভাইড গ'লে 4 ওলায়। চ' ইউক্লিডছ লেমাই আমাক সেইটো কথাই কয় যে স্কুৱেৰৰ ভিতৰত থকা আমাৰ যোনটো নাম্বাৰ আছে, ছাপ'জ তোমাৰ তাত আছে 9, ছাপ'জ তোমাৰ তাত আছে 9 স্কুৱেৰ। এতিয়া 9 স্কুৱেৰটো আমি জানো যে 9 স্কুৱেৰটো 3ৰে ডিভাইড যায়। তেতিয়া ইয়াত কৈছে যে যোনটো ভিতৰত আছিল 9 সেইটো 3ৰে ডিভাইড যাব। এই ইমান কথাই কয় ইউক্লিডছ লেমাই। আৰু তোমালোকে মন কৰি আছে যে তলত যোনটো নাম্বাৰ আছে এইটো সদায় প্ৰাইম থাকে, মানে যেনেকৈ 2, 3, 5, 7 এই প্ৰাইম নাম্বাৰবিলাক আহে তলত সদায় প্ৰাইম নাম্বাৰ আহে, আৰু ভিতৰত তোমাৰ কম্প'জিট নাম্বাৰ আছে। 9টো যেনেকৈ কম্প'জিট, এইটো কম্প'জিট, তেনেকুৱা। এতিয়া সেইটোকে আমি লেটাৰ্ছবিলাকত লিখিব পাৰোঁ, যেনেকৈ মেথছৰ লেটাৰ্ছ লগাই পেলাই লিখে চব নাম্বাৰৰ কাৰণে বুজাবৰ কাৰণে। চ' এই লেটাৰ্ছ লগাই আমি এনেকৈ লিখিম, যদি এ স্কুৱেৰটো পিৰে ডিভাইড যায়, পিটো য'ত প্ৰাইম হ'ব, পি বিলংছ টু 2, 3, 5, 7, 11, 13 এনেকুৱা, তেতিয়া এ স্কুৱেৰটো পিৰে ডিভাইড গ'লে এটো পিৰে ডিভাইড যাব। চ' এইটো ডেফিনেশ্যনেই কৈছে ইউক্লিডছ লেমাই, বহুত চিম্পল ডেফিনেশ্যন। এতিয়া যোনটো আমাৰ পিছৰ বস্তু আছে সেইটো হ'ল ৰেচনেল নাম্বাৰ। চ' আমি ক্লাছ 9, 8 এইবিলাকত পাইছিলোঁ, বা নাই পোৱা যদি কথা নাই। তাত কয় যে যোনবিলাক ৰেচনেল নাম্বাৰ থাকে, ৰেচনেল নাম্বাৰবিলাক ফ্ৰেকশ্যনত আহে, যেনেকৈ এইটো এটা ৰেচনেল নাম্বাৰ, হাফ, 1/3, এইবিলাক হ'ল ৰেচনেল নাম্বাৰ। যোনবিলাক ফ্ৰেকশ্যনত লিখিছে সেইটোকে আমি কওঁ যে ৰেচনেল নাম্বাৰবিলাক P/Q ফৰ্মত থাকে। এতিয়া ইয়াত এটা ডেফিনেশ্যন আছে, সেই ডেফিনেশ্যনটোৱে কৈছে যে যোনটো P আৰু Q থাকে ইহঁতক কৈছে কো-প্ৰাইম বুলি। P আৰু Q হ'ল সদায় কো-প্ৰাইম। চ' কো-প্ৰাইম কি হয় আমি সেইটো বুজি ল'ব লাগিব। চ' তোমাৰ তাত আছে ধৰা P/Q, আৰু ইয়াত এটা এক্সাম্পল দেখিছা, ইয়াত যোনটো এক্সাম্পল আছে, ছাপ'জ তোমাৰ তাত আছে 9/2। এতিয়া 9/2টোক আমি লিখিব পাৰোঁ 3 × 3 আৰু ইনটু 1 এটাও দিব পাৰোঁ, একেই কথাই। আৰু তলত 2টো লিখিব পাৰোঁ 2 × 1। এতিয়া তোমালোকে যদি ইয়াত মন কৰা, ইয়াত কমন কি আছে বাৰু? 3 আৰু 2টোতো কমন নহয়, বা এইটো আৰু এইটোও কমন নহয়, 3 আৰু 3 এইটোও কমন নহয়, কিন্তু 1 আৰু 1টো কমন আছে। চ' আমি ইয়াত গম পালোঁ যে P/Q ফৰ্মত থকা যোনটো ফ্ৰেকশ্যন আছিল তাত এটা বস্তুৱে কমন থাকে দুইটাৰ পৰা, 1 আৰু 1টো। বা ফৰ এক্সাম্পল তোমাৰ তাত আছে 3/8, এইটো তুমি লিখিলা 3 × 1, আৰু 8টো তুমি লিখিলা 2 × 2 × 2 × 1। এতিয়া এইবিলাক একো কমন নাই, এইখিনি একো কমন নাই, কিন্তু কেৱল 1 আৰু 1টোহে কমন আছে। চ' 3 আৰু 8ক সেইকাৰণে কো-প্ৰাইম বুলি কোৱা যায়, মানে 1টো কমন ফেক্টৰ হৈ থাকে। 1 ইজ দ্য কমন ফেক্টৰ, বাকীবিলাক কমন ফেক্টৰ নহয়। যদি 3 আৰু ইয়াত ধৰা 2 এটা আছিলে, 2 আৰু 2 যদি কমন হৈ গ'ল তেতিয়া এইটো ৰেচনেল নাম্বাৰ বুলি কোৱা নহ'ব, কাৰণ ডেফিনেশ্যনে কয় যে এটা ৰেচনেল নাম্বাৰ সদায় P/Q ফৰ্মত থাকিব, য'ত P আৰু Q সদায় কো-প্ৰাইম, মানে 1 আৰু 1হে কমন থাকিব পাৰিব। যদি ধৰা 2 আৰু 2 কমন আহি গ'ল তেতিয়া এইটো আমি ৰেচনেল নাম্বাৰ নকৈ কি বুলি ক'ম? ইৰেচনেল নাম্বাৰ বুলি ক'ম, ইৰেচনেল নাম্বাৰ। চ' সেইটো কথা। চ' এতিয়া আমি দুইটা বস্তু পাই গ'লোঁ, ৰিভিজন কৰি লওঁ। প্ৰথম যোনটো আছিল ইউক্লিডছ লেমা। ইউক্লিডছ লেমাই আমাক কৈছিলে যে এ স্কুৱেৰটো যদি পিৰে ডিভাইড যায়, এটো পিৰে ডিভাইড যাব, এইটো প্ৰথম। আৰু দ্বিতীয়টো হ'ল ৰেচনেল নাম্বাৰক আমি P/Q ফৰ্মত লিখোঁ, য'ত P আৰু Q সদায় কো-প্ৰাইম হয়, মানে P আৰু Qৰ সদায় কমন ফেক্টৰ কি থাকে? কমন ফেক্টৰ 1 থাকে।
এই দুটা কথা আমি এতিয়া বুজি ল'লোঁ এতিয়া আমি আৰামছে ৰুট অভাৰ টুটো ইৰেচনেল হয় সেইটো আমি প্ৰুভ কৰিব পাৰিম আমি এই দুটা ডেফিনেশ্যনেই তাত লগাম চ' এতিয়াহে আমাৰ মেইন টপিক ষ্টাৰ্ট হ'ব চ' এতিয়া আমি কেনেকৈ কৰিম আমাক প্ৰুভ কৰিব দিছে যে ৰুট অভাৰ টুটো ইৰেচনেল বুলি আমি প্ৰমাণ কৰিব লাগে বা প্ৰুভ কৰিব লাগে এতিয়া আমি কি কৰোঁ প্ৰথম যোনটো ষ্টেপ থাকে সেই ষ্টেপটোত আমি প্ৰথম অপ'জিট এজিউম কৰোঁ আমি অপ'জিটটো ধৰি লওঁ আমি কি ধৰি ল'ম যে ৰুট অভাৰ টু ইজ ৰেচনেল আমি প্ৰথম অপ'জিটটোহে ধৰি লওঁ তাৰপিছতহে আমি কুৱেশ্যনটো কৰোঁ আমি মানে ৰুট অভাৰ টুক ৰেচনেল বুলি ধৰি ল'লোঁ আৰু আমাকতো কুৱেশ্যনটো কৈছিল ইৰেচনেল দেখাবলৈ আমি ৰেচনেল কিয় ধৰি লৈছোঁ মানে হয় কি আমি যেতিয়া ৰেচনেল বুলি ধৰি লওঁ আমাৰ পিছত আমি যোনটো এজিউম কৰি লৈছোঁ সেই এজিউমশ্যনটো আমাৰ ভুল ওলাই যায় ৰেচনেল ধৰি লৈছিলোঁ কিন্তু পিছত গম পোৱা যায় যে এইটো ৰেচনেল নহয় সেইকাৰণে এইটো ইৰেচনেল বুলি ডিক্লেয়াৰ কৰি দিয়ে সেইটো কথা মানে যেতিয়া আমি এক ৰেচনেল বুলি ধৰি লওঁ সেইটোক আমি পি বাই কিউ ফৰ্মত লিখিব পাৰোঁ ৰুট অভাৰ টুটো তেতিয়া পি বাই কিউ ফৰ্মত লিখিব পৰা হৈ গ'লোঁ কিন্তু পিছত গম পাওঁ যে পি আৰু কিউৰ ওৱানৰ বাহিৰেও কমন ফেক্টৰ ওলাই যায় টু এটাও তাৰ কমন ফেক্টৰ ওলাই যায় তেতিয়া সেইটো আৰু ৰেচনেল হৈ নাথাকে ইৰেচনেল হৈ যায় সেইটো কথা সেইকাৰণে আমি ৰেচনেল ধৰি পেলাই বস্তুটো ভুল দেখুৱাই দিওঁ সেইটো কথা পি বাই কিউ ধৰি ল'লোঁ তেতিয়া এইটো ইয়াত সেইটো মতেতো ইয়াত খালি ওৱানটোহে কমন ফেক্টৰ ওলাব লাগে কিন্তু পিছত গৈ টু এটা কমন ফেক্টৰ ওলাই যায় টুটো যেতিয়া কমন ফেক্টৰ ওলাই গ'ল সি ৰেচনেল নাম্বাৰৰ ডেফিনেশ্যনটো ভাঙি দিলে সেইকাৰণে এইটো ৰুট অভাৰ টুটো ইৰেচনেল হৈ যায়গৈ চ' এতিয়া আমি প্ৰথম এইটো ৰেচনেল ধৰি ল'লোঁ তেতিয়া আমি ৰুট অভাৰ টুটো পি বাই কিউ ফৰ্মত লিখিব পাৰিলোঁ এতিয়া য'ত পি আৰু কিউ কো প্ৰাইম হ'ব লাগে কিন্তু এতিয়া আমি গম পাম যে পি আৰু কিউ কো প্ৰাইম নহয় এতিয়া আমি ছেকেণ্ড ষ্টেপত আমি যোনটো ইউক্লিডছ লেমা পঢ়িছিলোঁ যোনটো আমি আমাৰ ইউক্লিডছ লেমাই যোনটো কৈছিলে যে এ স্কুৱেৰ বাই পি হ'লে এ বাই পিটো শুদ্ধ হয় এই কথাটো আমি ছেকেণ্ড ষ্টেপত লগাম চ' আমি এই পেটাৰ্ণটো নিব লাগে এ স্কুৱেৰ বাই পি স্কুৱেৰ হ'লে এ বাই পি হয় চ' আমি চাব লাগিব যে এইটোকো আমি সেই পেটাৰ্ণটো নিব পাৰোঁ নেকি এই কুৱেশ্যনটোক এই বস্তুটো আমি কি কৰিম এইফালেও স্কুৱেৰ কৰি দিম আৰু এইফালেও স্কুৱেৰ কৰি দিম তেতিয়া ইয়াত দেখিছা যে ৰুট অভাৰটো উঠি গ'ল আৰু এইফালে পি স্কুৱেৰ হৈ গ'ল আৰু এইফালেও কিউ স্কুৱেৰ হৈ গ'ল এতিয়া যদি চোৱা আমি কি পাই গ'লোঁ এইটো পাই গ'লোঁ টু ইকুৱেল টু পি স্কুৱেৰ বাই কিউ স্কুৱেৰ এতিয়া মই কি কৰোঁ টুটো মই সোঁফালে লৈ যাওঁ টুটো তেতিয়া তললৈ আহি যাব আৰু কিউটো ইফালে যাবগৈ মানে এইটো আছিল টু ইকুৱেল টু পি স্কুৱেৰ বাই কিউ স্কুৱেৰ এতিয়া কিউ স্কুৱেৰটো এইফালে গুচি গ'ল আৰু পি স্কুৱেৰ বাই টু হৈ গ'ল এতিয়া এই বস্তুটো ইউক্লিডছ লেমাত আহি গ'ল এ স্কুৱেৰ বাই পি স্কুৱেৰ বাই টু মানে পি স্কুৱেৰটো টুৰে ডিভাইড গ'লে পিটো টুৰে ডিভাইড যাব সেই বস্তুটো আমি পাই গ'লোঁ এতিয়া আচলতে আমি পিৰ এটা ওৱানৰ বাহিৰৰ কমন ফেক্টৰ পাই গ'লোঁ কেনেকৈ পাই গ'লোঁ ছাপ'জ তোমাৰ তাত এটা এক্সাম্পল আছে টেনটোক তুমি 5ৰে ডিভাইড কৰিছা টেনটোক তুমি 2ৰে ডিভাইড কৰিছা তেতিয়া এনচাৰটো তুমি 5 পালা কিন্তু এই 2টো যদি মই সোঁফালে লৈ যাওঁ এইফালে যদি লৈ যাওঁ 2টোক যদি মই এইফালে লৈ যাওঁ তেতিয়া কি লিখিব পাৰোঁ 10 ইকুৱেল টু 2 ইনটু 5 লিখিব পাৰোঁ মানে কি হ'ল যোনটোৰে আমি ডিভাইড কৰিছিলোঁ 2ৰে আমি ডিভাইড কৰিছিলোঁ 10ক কিন্তু সেই 2টোৱে গৈ পেলাই শেষত কি হৈ গ'ল 10ৰ ফেক্টৰ বনি গ'ল তেনেকৈ যদি আমি পি বাই টু কৰোঁ পিটোক যদি 2ৰে ডিভাইড কৰোঁ এনচাৰ ধৰা কিবা এটা ওলাল বাৰু তেতিয়া যোনটো 2ৰে আমি পিক ডিভাইড কৰিছিলোঁ সেই 2টোৱে গৈ পেলাই পিৰ কি হৈ যায় ফেক্টৰ বনি যায় মানে পি বাই টু ইকুৱেল টু কে তেতিয়া আমি 2টোত ইফালে সোঁফালে লৈ যাওঁ তেতিয়া 2K হৈ যায় চ' আমি কি গম পাই গ'লোঁ যে পিৰ আৰু এটা ফেক্টৰ আছে যোনটো হ'ল 2 চ' আমাৰ এজিউমশ্যনটো লাহে লাহে ভাঙি আহিছে 1 বুলি কৈ লৈছিলোঁ এতিয়া 2 বুলি কোৱা ফেক্টৰ এটা ওলাই গ'ল এতিয়া কিউ কাৰণেও যদি সেইটো ফেক্টৰ ওলাই যায় কিউ ফেক্টৰটো যদি 2 এটা ওলাই যায় তেন্তে আমাৰ চিন্তাই নাই দুইটা কমন হৈ গ'ল পিটো 2 আহি যাব কমন আৰু কিউটো পি কমন আহি যাব তেতিয়া আমাৰ ৰেচনেল নাম্বাৰৰ ডেফিনেশ্যনটো ভাঙি যাব আৰু আমি এইটোক ইৰেচনেল বুলি এনাউন্স কৰি দিম এতিয়া এটা কাম আমাৰ হৈ গ'ল পিৰ কাৰণে আমি এটা ফেক্টৰ দেখুৱালোঁ 2 এতিয়া আমাৰ টাৰ্গেটটো হ'ল কিউ কাৰণেও 2 বুলি ফেক্টৰটো দেখাবলৈ সেইটো কাৰণে আমি কি কৰিম আমাৰ যোনটো আগৰ কুৱেশ্যন আছিল ছাপ'জ এইটো বা এইটো ইয়াত কিউটো এইফালে লৈ গৈছে 2টো এইফালে লৈ গৈছে একে কথাই এই যিকোনো এটাত আমি এই ভেলুটো পুট কৰি দিলেই হ'ল পি ইকুৱেল টু 2K মানে য'ত পি আছে সেই পিৰ জেগাত ইয়াতে এইটোকে লৈ লওঁ বাৰু
মানে আমাৰ তাত এইটো আছে য'ত পি স্কুৱেৰ আছে, পি স্কুৱেৰ বাই 2 ইকুৱেল টু কিউ স্কুৱেৰ আছে এইটো, তাত আমি এই পিৰ জেগাত 2Kটো বহাই দিম। পিৰ জেগাত কি কৰিম, 2Kটো আমি বহাই দিম। তেতিয়া কি হ'ব, তেতিয়া আমাৰ 2K হোল স্কুৱেৰ বাই 2 ইকুৱেল টু কি হৈ যাব, কিউ স্কুৱেৰ হৈ যাব। এতিয়া আমি যিখিনি যেতিয়া ছল্ভ কৰিম, এইটো হৈ যাব 4 স্কুৱেৰ, এইটো হৈ যাব 4, এইটো K স্কুৱেৰ হৈ যাব, আৰু এইটো 2 থাকিব, এইটো কিউ স্কুৱেৰ থাকিব। তাৰপিছত এইটো আমি 2টো সোঁফালে লৈ যাম, তেতিয়া আমি এইখিনি পাম, এই বস্তুখিনি পাম। এতিয়া যেতিয়া আমি এইখিনি পাই গ'লোঁ, এইখিনি আমি আৰু অকণ ছল্ভ কৰিম। এই 2 আৰু 4 কাটা যাব, তেতিয়া 2 থাকিব, তেতিয়া হৈ গ'ল আমাৰ 2K স্কুৱেৰ ইকুৱেল টু কিউ স্কুৱেৰ। সেইখিনি কাটাকুটি কৈছে, জাষ্ট এনেই কাটাকুটি যোৱা চিম্পল কথাটো আৰু। তাৰপিছত কি থাকিল আমাৰ তাত, তেতিয়া কাটাকুটি যোৱাৰ পিছত কিউ স্কুৱেৰ ইকুৱেল টু 2K স্কুৱেৰ। তাৰপিছত সেই যোনটো 2 আছিল, 2টো তুমি বাওঁফালে লৈ গ'লা, 2টো গৈ পেলাই তললৈ গুচি গ'ল, হাফ হৈ গ'ল। তেতিয়া কিউ স্কুৱেৰ বাই 2 হৈ গ'ল। কি হৈ গ'ল, 2টো তলত পাই গ'লোঁ, ডিভিজন লেমা লগাই দিম। এতিয়া যদি কিউ স্কুৱেৰটো 2ৰে ডিভাইড গৈছে, কিউটো 2ৰে ডিভাইড যাব। চ' কিউটো যদি 2ৰে ডিভাইড যায়, তেতিয়া 2টো কিউৰ ফেক্টৰো হ'ব। যেনেকৈ পিটো কিউৰে ডিভাইড যাওঁতে, যেতিয়া পিটো 2ৰে ডিভাইড যাওঁতে 2টো পিৰ ফেক্টৰ হৈছে, তেনেকৈ কিউটো যদি 2ৰে ডিভাইড যায়, 2টো কিউৰ ফেক্টৰ হ'ব। চ' দুইটাৰে আমি ফেক্টৰ কি পাই গ'লোঁ, আমি প্ৰথম কৰি লৈছিলোঁ যে পিৰ ফেক্টৰ 1, কিউ ফেক্টৰ 1, কিন্তু এতিয়া আমি পিৰ ফেক্টৰ 2 পালোঁ, আৰু কিউৰ ফেক্টৰো আমি 2 পালোঁ। চ' দুইটাৰ কমন ফেক্টৰ 2 পাই গ'লোঁ। চ' আমাৰ এজুমশ্যনটো ৰেচনেল বুলি ভুল হৈ গ'ল, ৰেচনেল নহয়, সেইকাৰণে √2টো ইৰেচনেল। চ' আমাৰ নেক্সট কুৱেশ্যনটোত আহি যাওঁ। ইয়াত কৈছে যে 3 + 5 √2 ইজ ইৰেচনেল, এইটো প্ৰুভ কৰিব দিছে। এইটো বহুত ইজি হয়, বহুত ধুনীয়া। আগৰ নিচিনাই এজিউম কৰি ল'ব লাগে যে 3 + √2টো ৰেচনেল। তেতিয়া আমি কি পাই যাম, 3 + √2 ইকুৱেল টু পি বাই কিউ। তাৰপিছত এইখিনি আমি ছল্ভ কৰিম। এই 3 যোনটো আছে, 3টো সোঁফালে লৈ আনিম, -3 হৈ গ'ল। তাৰপিছত এইখিনি বস্তু আমি ছল্ভ কৰিম। এইখিনি ছল্ভ কৰোঁতে আমি এইখিনি পালোঁ। তাৰপিছত যোনটো এই 5 আছিলে, এই 5টো আমি তললৈ লৈ যাম, ইয়ালৈ লৈ আনিম 5টো, তেতিয়া এইখিনি ওলালে। তাত ফাইনেল এনচাৰ আমি কি পালোঁ, যে √2 ইকুৱেল টু এইখিনি হয়। কিন্তু এতিয়া কথাটো হ'ল, আমি পি বাই কিউ বুলি ধৰি লৈছিলোঁ, ৰেচনেল বুলি ধৰি লৈছিলোঁ। তাৰ মানে কি হ'ব, তাৰ মানে এই যোনখিনি পাৰ্ট আছে, ইয়াত য'ত দেখিছে ইয়াত কিউ আছে, ইয়াত পি আছে, মানে ইয়াত কিউ আছে, ইয়াত পি আছে। চ' এই পাৰ্টটো গোটেইটো কি হ'ব লাগে, ৰেচনেল হ'ব লাগে। কিন্তু আমি জানো যে √2টো ইৰেচনেল। ইয়াত এইটো দেখুৱাইছে যে ৰেচনেল ইকুৱেল টু ইৰেচনেল, এইটোতো হ'ব নোৱাৰে। মানে আমাৰ এজিউমশ্যনটো কি হ'ল, ভুল ওলাল। মানে তাৰ মানে কি হ'ব লাগিব, তাৰ মানে 3 + √5টো ইৰেচনেল হ'ব লাগিব, কাৰণ √2টো ইৰেচনেল হয়। ইয়াত ৰেচনেল ওলাই গৈছে। এই পাৰ্টখিনি হ'ল আমাৰ ৰেচনেল, কাৰণ আমি পি বাই কিউটো ৰেচনেল বুলি ধৰি লৈছিলোঁ। এতিয়া দেখুৱাইছে যে ৰেচনেল পাৰ্ট ইকুৱেল টু ইৰেচনেল পাৰ্ট, ৰেচনেল ইকুৱেল টু ইৰেচনেল। চ' এইটো কথাটো হ'ব নোৱাৰে, আমাৰ এজিউমশ্যনটো ভুল ওলাই গ'ল। তাৰমানে কি হ'ল, আমি এইটো ৰেচনেল এজিউম কৰাটো আমাৰ ভুল হ'ল, ৰেচনেল এজিউম কৰাটো শুদ্ধ নহয়, সেইকাৰণে আমি এক ইৰেচনেল বুলি কৈ দিলোঁ। এতিয়া আমি এটা নেক্সট টপিকত আহি যাওঁ। তাত টপিকটোত চব মানে দেখুৱাব লাগে, টপিকটোৰ নাম হ'ল চেক ইফ ইট এণ্ডছ উইথ 0। এতিয়া এইটো মানে কি, ইয়াত ধৰা তোমাৰ এটা কুৱেশ্যন আছে, ইয়াত কৈছে যে চেক ৱেডাৰ 6n⁸ মানে ইয়াত কথাটো কি কৈছে, ইয়াত কৈছে যে তোমাৰ তাত 6n বুলি এটা নাম্বাৰ আছে, এনৰ ভেলু যিকোনো হ'ব পাৰে, 1 হ'ব পাৰে, 2 3 4 5 6 7 এনেকৈ গৈ আছে। কিন্তু চেক কৰিব দিছে যে যেতিয়া আমি এনৰ ভেলু 2 3 1 5 এনেকুৱা ভেলুবিলাক ঢালোঁ এনত, তেতিয়া এনচাৰবিলাক এনেকুৱা ওলায় নেকি, তাৰ নম্বৰবিলাক ইয়াত যে দেখিছা 4 5 2 0 2 5 0 এনেকুৱা নম্বৰ ওলায় নেকি, যোনবিলাকৰ নম্বৰ এণ্ডত 0 থাকে। যেনেকৈ ইয়াত দেখিছা 4 5 2 0 এণ্ডত 0 আছে, 2 5 0 এণ্ডত 0 আছে। চ' এনেকুৱা নম্বৰ ওলায় নেকি যোনটো নম্বৰ 0 দি এণ্ড হয়, তেনেকুৱা নম্বৰ ওলায় নেকি, আমাক চেক কৰিব দিছে। এতিয়া আমি এইটো চেক কেনেকৈ কৰিম, চেকৰ কাৰণে এটা ইজি প্ৰচেছ আছে। তোমালোকে যদি চোৱা, যদি 6n আমি কৰিলে এনেকুৱা নম্বৰ যদি ওলায়,
এনেকুৱা নম্বৰ যদি ওলায় 4520 এনেকুৱা ধৰণৰ নম্বৰ যদি ওলায় তাৰ মানে কি এই নম্বৰটো 5এৰে ডিভাইড যাব লাগিব যিবিলাক নম্বৰত 0 থাকে সেইটো কি যায় 5এৰে ডিভিজিবল যায় 5এৰে কি হয় ডিভাইড হয় সো তাৰ মানে কি সাপোজ তোমাৰ তাত আছে 250/5 এতিয়া এইটো 5এৰে ডিভাইড যাব 250 ললো এই 250 ললো যেহেতু 5এৰে ডিভাইড গলে 50 ওলায় তাৰ মানে কি 5 টো যদি সোঁফালে লৈ যাওঁ তেতিয়া এই 5 টো কি হৈ যাব 250 ফেক্টৰ হৈ যাব মানে কি আমি ইয়াতো কি হ'ব তেনেকে 4520 5 টো কি হ'ব এটা ফেক্টৰ হ'ব তেনেকে 250 ৰো কি হ'ব 5 টো এটা ফেক্টৰ হ'ব ওঠনি এক্সাম্পলটো এই যেনেকে আমি 10 ক 2 ৰে ডিভাইড কৰিছিলো 10 ক যেনেকে 2 ৰে ডিভাইড কৰোতে আমি 5 পাইছিলো সেই এক্সাম্পলটো আমি ইয়াতে লৈছো বুজিবলৈ সো সেইকাৰণে কি হ'ব 250 ৰ ফেক্টৰ কি ওলাব লাগিব 5 ওলাব লাগিব তেনেকে সবৰে ফেক্টৰ কি ওলাব লাগিব 5 ওলাব লাগিব সাপোজ মই 250 টো মই লিখিছো 50 * 5 এতিয়া 52 মই ভাঙি দিব পাৰো 5 * 5 * 5 * 2 এতিয়া যদি চোৱা কেইটা 5 আছে 1 2 3 তিনটা 5 আছে সো আমি তিনটা 5 কেনেকৈ লিখিব পাৰো 2 * 5 to the power 3 মানে 5 ৰ পাৱাৰ থাকা 5 to the power n এনেকুৱা বস্তুবিলাক ওলাব লাগিব তাৰ ভিতৰত সোমাই থাকিব লাগিব এই নম্বৰবিলাকৰ ভিতৰত সেইটোৱে কথা মানে যেনেকৈ 5 to the power 3 আছে তেনেকৈ আৰু নম্বৰ থাকিব 5 to the power 4 যোনবিলাকত 5এৰে ডিভাইড যায় তাত 5 টো এজ এ ফেক্টৰো থাকে আৰু তাত তুমি মানে তাৰ ভিতৰত তুমি কি বিচাৰি পাবা সদায় 5 বিচাৰি পাবা এজ এ ফেক্টৰ ইয়াত যেনেকৈ তিনটা 5 এজ এ ফেক্টৰ সোমাই আছে মানে 5 to the power 3 সোমাই আছে মানে আমি সদায় 5 to the power n থাকা বস্তুবিলাক আমি বিচাৰি পাব লাগিব সেইটো আমি চেক কৰিব লাগিব ইয়াত আছে নাই কিন্তু ইয়াত যদি তুমি চোৱা 6 to the power n টো তুমি ভাঙি দিলা 2 * 3 বুলি সো এই n কিটা তুমি সোমোৱাই দিলা পাৱাৰ ৰুল লগাই 2 * n হৈ গ'ল 2 to the power n হ'ল আৰু 3 to the power n 5 to the power n নাই 5 to the power n ইয়াত নাই it does not contain 5 to the power 9 সো এইটো 0n নহয় 5 to the power n থাকিলে 0n হলে হয় সো ইয়াত এইটো 0n নহয় সো এইটো আৰু এটা কোৱেশ্চন চাও 4 to the power n টো 0n হয় নহয় খুদি উলিয়াব দিছে সো আমি 4 to the power n টো ভাঙি দিলো 2 স্কয়াৰ কৰি দিলো তাৰপিছত এই 2 স্কয়াৰটোৰ আমি পাৱাৰ লগাই দিলো 2 আৰু 2 যোনটো আছিলে সেইটো আমি 2 আৰু n টো আমি ইনটু কৰি দিওতে 2 to the power 2n হ'ল এতিয়া ইয়াতো কি হ'ল 5 নাই 5 to the power n নোলালে সো এইটো কি হ'ব 0n নে যাব কেতিয়াবা কিছুমান এনেকুৱা কোৱেশ্চন ওলাব য'ত 5 to the power n এৰে আমি এনেকৈ ভাঙি চাওঁতে ওলাব 5 to the power n কিন্তু ইয়াত কিন্তু ওলোৱা নাই সো এইটো 0n নহয় ওকে সো ভাই আৰু বহনো আমি লাষ্ট টপিকত আহি গলো HCF আৰু LCM এইটোৱে লাষ্ট টপিক তাৰপিছত আমাৰ খেল খতম ওকে সো HCF আৰু LCM উলিয়াব দিছে 48 আৰু 180 সো HCF আৰু LCM কেনেকৈ উলিয়ায় সেইটো কাৰণে আমি প্ৰথম কি কৰোঁ 48ক আমি ফেক্টৰলৈ লৈ যাওঁ 48ত 4টা 2 আছে সেইটো আমি পাৱাৰত লিখিছো আৰু এটা 3 আছে আকৌ 180 দুটা 2 আছে দুটা 3 আছে আৰু এটা 5 আছে সেইকেইটা আমি পাৱাৰত লিখিলো পাৱাৰত লিখি ল'ব লাগে সেইটো নিয়ম তাৰপিছত যেতিয়া আমাক HCF সোধে HCF of 48 আৰু 180 তেতিয়া আমি HCF এনেকৈ লিখোঁ HCF of 180 বুলি এনেকৈ কমা দি ব্ৰেকেট দি এনেকৈ লিখোঁ তাৰপিছত যেতিয়া HCF সোধে আমি কি কৰোঁ কমন ফেক্টৰ চাওঁ যেনেকৈ P আৰু Qৰ আমি কমন ফেক্টৰ চাইছিলোঁ তেনেকুৱা একেই চ' কনচেপ্টবিলাক কানেক্টেড আছে ভাল কথাই এতিয়া তোমাৰ আমি কি কৰোঁ কমন কিটা চাওঁ কি আছে 2 কমন আছে আৰু 3 কমন আছে 5 টো তোমাৰ কলসৰীয়াকৈ আছে এতিয়া একো নাই আৰু এতিয়া আমি কি কৰিম যেতিয়া আমাক HCF সোধে আমি লোৱেষ্ট কোনটো আছে চাওঁ দুটা 2ৰ মাজত 48ত থকা 2টো আৰু 180ত থকা 2টো কোনটো সবতকৈ লোৱেষ্ট আছে পাৱাৰ সো ইয়াত আছে 2 স্কয়াৰ আছে আৰু এটাত আছে 2 to the power 4 সো কম পাৱাৰ কোনটোত আছে এইটোত আছে 2 স্কয়াৰ মানে 180ত থাকাটো সো এইটো ল'ম আকৌ 3 কাৰণে চাম 3 সবতকৈ কম কোনটো আছে 48ৰটোত এটা 3 আছে আৰু 180টোত আছে দুটা 3 সো আমি লোৱেষ্টটো ল'ম সো আমি তেতিয়া 2 স্কয়াৰ আৰু 3 স্কয়াৰ দুটা আমি মাল্টিপ্লাই কৰি দিম আমাৰ HCF ওলাই যাব আৰু তেনেকৈ যোনটো LCM থাকিব LCMৰ কাৰণে আমি কি ক'ম হাইয়েষ্ট কিটা ল'ম মানে 2 to the power 4 টো ল'ম 2 to the power 2 টো ল'লোৱে লোৱেষ্টটো সো 2 to the power 4 টো ল'ম আৰু 3 to the power 2 টো ল'ম হাইয়েষ্ট কিটা ল'ম আৰু লগতে যোনটো এক্সট্ৰাকৈ অকলশৰীয়াকৈ আছিল 5 টো তাকো আমি পূৰণ কৰি দিম তেতিয়া আমি 720 এনচাৰ পাই যাম LCM সো এইটো হৈ গ'ল HCF আৰু LCM এতিয়া লাষ্ট আমাৰ এটা ফৰ্মুলা আছে HCF আৰু LCMৰ সো এই ফৰ্মুলাটো পঢ়িলে আমাৰ খেল খতম কাম চেছ ओके गेम बच जाएगा
এতিয়া আহি গ'ল ফৰ্মুলাটো কি কৈছে, ফৰ্মুলাটো বহুত ইজি হয়। ফৰ্মুলাত কি কৈছে যে দুটা নম্বৰ যদি দিয়া থাকে, সেই নম্বৰ দুটা HCF আৰু LCM পূৰণ কৰিলে যোনটো এনচাৰ ওলায়, সেই এনচাৰটো সেই দি থোৱা নম্বৰ দুটা পূৰণ কৰিলেও সেই এনচাৰটোৱে ওলায়। চ' আমি ক'ব পাৰোঁ, চ' আমি কি গম পালোঁ যে যিকোনো দুটা নম্বৰ যেতিয়া আমি মাল্টিপ্লাই কৰোঁ, তাৰ যোনটো এনচাৰ, সেই এনচাৰটো কাৰ ইকুৱেল হয়, সেই নম্বৰ দুটাৰ HCF আৰু LCM পূৰণ কৰাৰ যোনটো উত্তৰ, সেই দুটাৰ ইকুৱেল হয়। সেইটোৱে মানে LCM of any number A and B and HCF of any number A and B is equal to A into B. কিন্তু এই ফৰ্মুলাটো খালি A আৰু B মানে এটা পেয়াৰৰ কাৰণে শুদ্ধ। যদি আৰু এটা নম্বৰ থাকে C, যদি 48 থাকে 180 আৰু লগত যদি আৰু এটা নম্বৰ থাকে 28, সেইটো কাৰণে কিন্তু এই ফৰ্মুলাটো ভেলিড নহয়। মানে LCM of ABC into HCF of ABC is not equal তেতিয়া নোলায়। মানে কেৱল দুটা নম্বৰৰ কাৰণে ভেলিড। দিছ ফৰ্মুলা is valid only for two numbers, not for more than two. Okay, so 48 আৰু 180 থাকিলেহে ভেলিড হ'ব এইটো ফৰ্মুলা, নহ'লে ভেলিড নহয়। আৰু LCM আৰু HCFটো মাল্টিপ্লাই কৰিলে যোনটো এনচাৰ পাবা, সেইটো এনচাৰ সেই নম্বৰ যোন দুটা দিয়া আছিল কুৱেশ্যনত, সিহঁতক মাল্টিপ্লাই কৰিলেও সেই একেই এনচাৰটোৱে ওলায়। সেইটোৱে। চ' আমাৰ ইয়াতে প্ৰথম চেপ্টাৰ শেষ হৈ গ'ল, ৰিয়েল নাম্বাৰ্ছ। আৰু আই হোপ এইটো মেটেৰিয়েল তোমালোকৰ হেল্পফুল হ'ব আহি থকা এক্সামটোৰ কাৰণে। চ' আজিৰ কাৰণে ইমানেই। নেক্সট চেপ্টাৰ পলিনমিয়েলছত লগ পাম। বাই।